ৰাম টিনা ফাইনেলি ইমান দেৰি ৰৈ থকাৰ পিছত ট্ৰেইনখন আহিলে আৰু এতিয়া সোনকালে হো নহলে থাকি যাবি আকৌ হয় দেই মোৰতো খঙে উঠি গৈছিলে ইমান গৰম পৰিছে তাতে ইমান দেৰি ৰৈ থকা হৈছে বহুত সোনকালে ওলাই আহিলো জানো ও জুলি মই কথা এটা ভাবিছিলো আমি যে এই হোষ্টেলত সবকে কৈ আহিব লাগিছিলে নোকোৱালে মানে কেনেকৈ গুচি আহিলো এতিয়া সিহঁতে চিন্তাই কৰি থাকিব ক'ত গ'ল বুলি হ'ব টিনা তই মিছাতে চিন্তা কৰি আছো আৰু কিনো সিহঁতক কৈ আহিব লাগিছে আৰু ক'বলৈচোন চবেই শুইয়ে আছিলে ইমান ৰাতিপুৱাতে টোপনি ভাঙিবলৈ ভাল নালাগে নহয় সেইটো কাৰণে ভালেই কৰিলো পিছত লাগিলে আমি ফোন কৰি দিম এতিয়া বাদ দে আৰু সিহঁতৰ কথা তই ঠিকেই কৈছ মোৰ যে বিৰাট টোপনি ধৰিছে ৰাতিপুৱাতে শুই উঠি অহা হৈছে টোপনি পূৰ্ণ হ'ল নহয় অকণমান শুয়ে লওঁ নেকি ইয়াতে টিনা মোৰ বহুত টোপনি ধৰিছে টোপনি পূৰ্ণ হ'ল নহয় ৰাতিপুৱাতে কেতিয়া হ'বকে গোটেই ৰাতি তেনেকেই গুচি গ'ল টোপনি নাহিলে অকণমান শুয়ে লওঁ চাগে এইবুলি টোপনি গুচি নাযাবি আকৌ ষ্টেচনত নামিবলগীয়া হ'লে পিছত শুই থাকিলে মানে হ'ল আৰু একেবাৰে য'ত নামিব লাগে তাৰ পাৰ হৈ ক'ৰবাত বেলেগতহে পামগৈ সেইকাৰণে টোপনি নাযাবি দেই বেছিকৈ হ'ব তই মোক ক'ব নালাগে তইও টোপনি গুচি নাযাবি আকৌ সেইবুলি নহ'লে আৰু কিবাই হ'ব এখন হ'ব এতিয়া অকণমান শুই লওঁ টাইম আছে নহয় ভণ্টি তোমালোক ক'লৈ যোৱা কিয় আংকাল আমি তলৈকে নাযাওঁ আপোনাকনো কিয় লাগে তুমি খং কৰিছা যে মই এনেই সুধিছোহে টিনা মনে মনে থাকচোন বাদ দে যি কৈ থাকিবলৈ দে তই মনে মনে বহি থাক ঐ টিনা চা না সেইফালে ইমান ধুনীয়া লাগিছে চা গ্ৰীণ হৈ আছে পুৰা মজা লাগিছে ন এনেকুৱা জেগাতে ফুৰিবলৈ বৰ মন যায় ইমান ধুনীয়া ৱাও জুলি সঁচাকে ইমান মজা লাগিছে আৰু এইখন নাও হয় নেকি হয় ইমান ধুনীয়াকৈ চলি আছে জানা মজা লাগিছে দেই মোৰো এনেকুৱা জেগাবোৰ যে বৰ ভাল লাগে ফুৰিবলৈ পোৱা হ'লে কিয় মজা আছিলে ন এনেকুৱা জেগাতে থাকিব পাব লাগিছিলে টিনা সঁচাকে এনেকুৱা জেগাবোৰতে বেছি ভাল লাগে জানো একদম নিজান হৈ থাকে চবফালে সেউজীয়া দেখিয়ে ভাল লাগে আমাৰ ঘৰটো অৱশ্যে পৰিৱেশবোৰ এনেকুৱাই অকণমান সেইকাৰণে মোৰ ঘৰত থাকিলে বেছি ভাল লাগে জানো হোষ্টেলত থাকি ইমান ভালেই নালাগে মজবুৰিত আছোঁ আৰু এতিয়া উপায় নাই যে কি কৰিবি আৰু এতিয়া উপায়তো নাই পঢ়াৰ কাৰণে থাকিবলগীয়া হৈছে মোৰ যে ঘৰলৈকে মনত পৰি থাকে জানো ইমান ঘৰত থাকিবলৈ মন যায় থাকিবলৈও নাপাওঁ নহয় হোষ্টেলতো ভালেই লাগে বাৰু তহঁতকেইজনী থাকো যে মজা লাগে বাৰু কৈ দিনা যাওঁ জানো ট্ৰেইনখন বেছি দেৰি নৰখাই নহয় আকৌ আমাৰ দেৰি হ'লে মানে যদি আহি নাপাওঁহি ফটকেনে গুচি গ'লে দিগদাৰে হ'ব ইয়াৰ পৰা তই কেনেকৈ যাবি কচোন নালাগে নহ'লে বাদ দে বহি থাকোগে সেই জুলি তই যে অলপ বেছিয়ে ভয় কৰ কি নহ'ব আচোন একো নহয় ন অলপ টাইম ৰখাব তো আৰু দেখা নাই মানুহবোৰ চব নামিয়ে আছেচোন কিবা কিবি ল'বলৈ আৰু ইমানো দেৰি নকৰোঁ নহয় আমি অকল খাবলৈ কিবা এটা কিনিম আৰু পানী বটল এটা লৈ পিনে আহি যাম সেইবোৰচোন ট্ৰেইনৰ ভিতৰতে পাবি ইমান মানুহবোৰ আহিয়ে থাকে তেতিয়া কিনি ল'বিচোন আৰু পানী বটলো লৈ আহিয়ে থাকেচোন মানুহ সেইবুলি কি ট্ৰেইনৰ পৰা নামিব লাগিছে নেকি নালাগে থৈ যাবলৈ আকৌ ট্ৰেইনখন খাই গ'লে মানে আমি ইয়াতে থাকিব লাগিব গোটেই ৰাতি বহি ক'ত যাবি ইয়াৰ পৰা কচোন চিন্তিনটো নাপাওঁৱে ৰাম জুলি তই যে মোৰটো একেবাৰে গৰম কৰি দিয় দেই হ'ব দে তই আহিব নালাগে থাক তই ট্ৰেইনতে মই ফটকেনে লৈ আহিছোঁ ৰৈ থাকিবি ইয়াতে এজনচোন গুচিয়ে গ'ল সোনকালে আহিলেই হৈ পায় নহ'লে আকৌ ট্ৰেইনখন গুচি গ'লে হ'ল আৰু দোকানবোৰ ক'ত বহিছেনো এইটো চাইডেচোন নাই এইফালে বহিছে নতুন জেগানো কেনেকৈ চিনি পাম ক'ত কি আছে যাওঁ এতিয়া সোনকালে বস্তুকেইটা লৈ জুলি ওচৰলৈ যাওঁগৈ আকৌ নহ'লে তাই ভয় খাই থাকিব আৰু চিন্তাও কৰি থাকিব জুলি আৰু তেনে ক'ত গ'লনো ইমান ৰাতিপুৱাতে অথনিৰ পৰা বিচাৰিছোঁ ক'তো নাই ক'ত যাব পাৰেনো ইহঁতে কাকো কৈ থৈ যোৱা নাই ফোন এটাকে কৰি চাওঁচোন ইহঁতকেইজনী কি হ'ল বাৰু এতিয়ালৈকে আহি পোৱা নাই ৰাতিপুৱাতে আহি আছো ওলালো বুলি কৈছিলে এতিয়ালৈকে কাৰো এটাও খবৰ নাই মই নিজে ফোন এটা কৰি খবৰটো লৈ লওঁ ক'তনো পাইছেহি ক'ৰবাত হেৰালে যদিও ক'ব পৰা নাই নহয় এতিয়া ফোন এটাকে কৰি সুধি চাওঁ হেল্ল' দাদা আমি ট্ৰেইনতে আছোঁ মানে হেৰি এইটো ফুল ষ্টেচনত ৰখাইছে তাতে ৰৈ আছোঁ আকৌ আৰু টিনা ক'ত গ'লনো তাই লগতে আছেনে তাইও লগতে আছে মানে তাই হেৰি খাবৰ কাৰণে কিবা এটা আনিব লৈছে আৰু পানীও আনিবলৈ গ'ল কি তাই ট্ৰেইনৰ পৰা নামি গ'ল নেকি ট্ৰেইনখন আকৌ তাত বেছি টাইম নৰখাই নহয় সোনকালে ফোন কৰি মাতি দিয়া নহ'লে আকৌ এৰ খাই গ'লে হ'ল আৰু কিবাই হ'বগৈ এইখন তাই তাত অকলে ক'ত কি বিচাৰি পাব দাদা ফোন কৰিয়ে আছোঁ তাই ৰিচিভে কৰা নাই আকৌ গমেই নাপোৱা নে কিয়ে জানো একো ধৰিব পৰা নাই ইফালে ট্ৰেইন যাবলৈও হৈ গৈছে এতিয়ালৈকে আহি পোৱা নাই মোৰ যে চিন্তাই হৈ গৈছে বাৰু হ'ব মই তাইক ফোন কৰি চাওঁ তুমি এটা কাম কৰা ট্ৰেইনত গৈ বহি থাকে যোৱা আকৌ তুমিও বাহিৰত ওলাই থাকিব নালাগে তাই আহি পাবহি মই ফোন কৰিছোঁ বাৰু এতিয়া ট্ৰেইনখন যে চলিলেই টিনাজনী ক'ত থাকিলে বাৰু ইমানকৈ ফোন কৰিছোঁ ফোনটো ৰিচিভ কৰা নাই গ'ল আৰু তাই এতিয়া কি কৰিব বাৰু
মই বা অকলে গৈ পিনে ক'ত এতিয়া দাদাক বিচাৰি ফুৰিম এজনী মই কৈছিলোৱে নামি যাব নালাগে বুলি কথা ক'লে নুশুনে মানে ময়ো বাহিৰতে বহি থকালে ভাল আছিলে ট্ৰেইনত বহি থাকি ভুলহে কৰিলো ফটকেনে চলি গ'ল নামিব নোৱাৰিলো নহয় বেচেৰি তিনাজনী এতিয়া ক'ত বা আছে ইমান দেৰি কৰি আছিলে ফোন এটাও কৰা নাই এতিয়ালৈকে কিবা কৰিবলৈ গ'ল এতিয়া দাদাকো মই অকলে বিচাৰিব লাগিব কি কৰিম বাৰু নতুন জেগা একো চিনিও নাপাওঁ কফি কাপ খাইতে মজা লাগি গ'ল দেই এনেও হোষ্টেলৰ পৰা ৰাতিপুৱা আহিছোঁ একো এটাতো খোৱা নহ'লেই পানী এগিলাচ খাবলৈও সময় নাপালোঁ ইমান খকাখনাকৈ ওলাই অহা হ'ল এতিয়াহে ভাল লাগিছে কফি কাপ খোৱাৰ পিছত জুলিয়ে চাগে ৰৈ আছে যাওঁ আৰু সোনকালে এতিয়া মোৰ মোবাইলটো ক'ত গ'ল বাৰু ট্ৰেইনতে থাকিয়ে আহিলে পাহৰি গৈছিলোঁ পাই জুলি আছে নহয় নেহেৰাই যাওঁ এতিয়া তাই চাগে ফোন কৰিছিলে যদি পোৱাই নাই নহয় তাতে ফোনটো থাকিলে এতিয়া আৰু চিন্তা নাই পানী বটলো লৈ ল'লোঁ চিপছো লৈ ল'লোঁ এতিয়া আৰামছে খাই খাই যাম একেবাৰে তাত গৈ দাদাক লগ কৰিহে কিবা এটা খাব লাগিব ভালকে ট্ৰেইনৰ ভিতৰত একো খাবলৈ মনেই নাযায় জুলিও মোৰ লগত অহা হ'লে গৰম গৰম একদম কফি একাপ খাই যাব পাৰিলে হ'লে মনটোকে ৰিফ্ৰেছ লাগিলে হয় ৰাতিপুৱাতে একো নোখোৱাকৈ আহিছোঁ নাহে নহয় ইমান ভয় কৰে ইমান ভয় পান্দৰি মানে কি আকৌ ইয়াত ট্ৰেইনো নাই মানুহো নাই ক'ত গ'ল হে ভগৱান জুলিয়ে কোৱা কথাটোৱে হৈ গ'লচোন এতিয়া মই ইয়াত কি কৰিম অকলে অকলে কোনো এটা মানুহ দেখা নাই মই জুলি কথা শুনিব লাগিছিলে কি কাৰণে যে নামি গৈছিলোঁ ইমান পানী কিবা খাব মন গৈছিলে যদি ট্ৰেইনতে কিনিব পাৰোঁ মই এতিয়া অকলে ইয়াত কি কৰিম এতিয়া কোনো মানুহ নাই চুনচান হৈ আছে কোনোবা যদি চুৰ ডকাইত ওলাই কি হ'ব বাৰু মোৰ তাতে মোৰ ওচৰত মোবাইলটোও নাই মই এতিয়া কেনেকৈ ফোন কৰিম কি কৰিম বাৰু মোৰ বৰ ভয় লাগিছে কাক ফোন কৰোঁ কাক কি কওঁ বাৰু এতিয়া অকলে অকলে ৰাতি হ'লেও মই ইয়াত অকলে কেনেকৈ থাকিম বাৰু কাকো চিনিও নাপায় এতিয়া ক'ত যাম মই এইবোৰ চব এই চিপছৰ পেকেট আৰু পানী বটলটো কাৰণেই হৈছে এইকেইটা নেখাওঁ মই পেলাই দিম ইয়াতে এইকেইটা আনিবলৈ গৈ মোৰ ট্ৰেইন মিছ হৈ থাকিলে আৰু মোৰ লগৰজনীয়ে মোক এইটো গুচি গ'ল এতিয়া মই ইয়াত অকলে অকলে থাকিবলগীয়া হৈছে দাদা তাইক মই ইমান ফোন কৰিলোঁ ফোনটো ৰিচিভে নকৰিলে তাই এতিয়া মই কি কৰোঁ বাৰু মই একো চিনি নাপাওঁ নহয় দাদা তুমি নহ'লে ষ্টেচন আহিবাচোন মোক ইয়াৰ পৰা লৈ যাবা তাৰপিছত আমি তিনাক বিচাৰিব লাগিব ইমান মানা কৰিলোঁ তাইক যাবলৈ নালাগে বুলি কথাই নুশুনিলে নহয় গুচিয়ে গ'ল ফোনটো কৰোঁতে ফোনো ৰিচিভ নাই কৰা এতিয়া তাই বা কি কৰি আছে ইমান দেৰি হৈ গ'ল তাই ফোন এটাও কৰা নাই মোক মোৰ যে বহুত চিন্তা হৈছে দাদা ৰ'বা জুলি তুমি চিন্তা নকৰিবাচোন মিছাতে তাই একো নহয় ৰ'বা মই ফোন লগাইছোঁ নহয় তাই ফোনটোতো ৰিচিভ কৰিব পাৰে কল বেক এটাও কৰা নাই না তোমাক কৰিছে না মোক কি যে কৰি থাকে নহয় ছোৱালীজনী তাতে তাই তাত কাকো চিনিও নাপায় এতিয়া আকৌ থাকি আহিলে ৰ'বা বাৰু তুমি চিন্তা নকৰিবা আহি পালে মানে মোক ফোন এটা কৰি দিবা মই তোমাক লৈ আহিমগৈ দাদা হ'ব বাৰু কিন্তু তুমি তাইক ফোন কৰি থাকিবা মোৰ যে বহুত চিন্তা হৈছে তাই অকলে অকলে এনেকুৱা চিনি নোপোৱা জেগা এডোখৰ এতিয়া কি কৰিব বাৰু আৰু তাততো কোনো মানুহ নাই চাগে সুধিবলৈ কাৰোবাক ঠিক আছে মই কৈছোঁ নহয় তুমি মিছাতে টেনশ্যন লৈ নাথাকিবা তুমি এতিয়া ভালকৈ আহি থাকা আৰু ইয়াত ট্ৰেইনৰ পৰা নামিলেই মানে মোক ফোনটো কৰি দিবা আৰু ক'তো নাযাবা আকৌ ৰৈ থাকিবা তাতে মই গৈ নোপোৱালৈকে বুজিলা এতিয়া মই ফোনটো থৈছোঁ আকৌ দিনক এটা ফোন কৰি চাওঁ মই কি কৰোঁ বাৰু এতিয়া মই অকলে অকলে এটা মানুহ দেখি পোৱা নাই কাৰোবাক কিবা সুধিবলৈও আৰু ইয়াৰ পৰা ক'ৰবাত যাবলৈও কাকো চিনি নাপাওঁ একো চিনি নাপাওঁ মোবাইলো নাই লগত অলপ পিছত এতিয়া আন্ধাৰে হ'ব আন্ধাৰ হ'লে মানে মই এনেকুৱা চুনচান জেগাত অকলে অকলে ভয় লাগিব ভূত চুত ওলাই যদি দাদা ক'ত আছ তই লৈ যাব ছোৱালীজনী ক'ত থাকি আহিলে বাৰু ইমানকৈ ফোন কৰিছোঁ ফোনটোও ৰিচিভ কৰা নাই তাতে কল বেক এটাও কৰা নাই কেনেবাকৈ মোবাইলটো হেৰাই থকা নাইতো তাই ক'ব নোৱাৰিতো ক'ত বা পেলালে নহ'লে তাই ফোন এটাতো কৰিলে হয় ইমানকৈ অথনিৰ পৰা ফোন কৰি থকা হৈছে এতিয়াতো মোৰো চিন্তা হ'বলৈ ধৰিছে ক'ত বা কি হৈছে এতিয়া কাম এটাকে কৰিব লাগিব জুলি আহি পাওঁ তাই আহি পোৱাৰ লগে লগে আকৌ তাই মই ইয়াৰ পৰা ওলাই যাব লাগিব তাই কৈছিলে ফুল ষ্টেচনত ৰখাইছে বুলি তাতে গৈ পিনে চাবগৈ লাগিব ওচৰে পাজৰে সুধি চাব লাগিব ক'ত বা দেখিছে নেকি কোনোবাই নহ'লেতো মোৰ বৰ চিন্তা লাগিছে এতিয়া তাতে অকলে আছে তাই একো চিনি নাপায় তাতে হেল্ল' দাদা মই আহি পালোহি এতিয়া নামিলোঁ ট্ৰেইনৰ পৰা হয় নেকি সোনকালে আহা দেই মোৰ ইয়াত অকলে অকলে ভয় লাগিছে কাকো চিনি নাপাওঁ আৰু মানুহবোৰ দেখিয়ে ভয় লাগিছে মোৰ ঠিক আছে সোনকালে আহিবা দেৰি কৰি নাথাকিবা সেইটো কাৰণে কৈছোঁ সোনকালে যাব লাগিব ঠিক আছে তুমি তাতে ৰৈ থাকা দেই আৰু ভয় কৰিব নালাগে তাতে বহি থাকা মই 10 মিনিটত পাই আছোঁ ঠিক আছে দাদা মই ইয়াতে বহি আছোঁ বাৰু
তুমি সেইবুলি বেছি দেৰি কৰি নাথাকিবা 10 মিনিট কৈছা 10 মিনিটৰ ভিতৰতে আহি পাব লাগিব পিহু জুলি তই দিনা ক'ত গলিনো তহঁত দুইজনীকে ৰাতিপুৱাৰ পৰা বিচাৰি আছো বিচাৰি পোৱা নাই যে কৰবাত গৈছ নেকি ইমান ৰাতিপুৱাতে গলি নে কাকো একো নোকোৱাকে পিহু আমি এঠাইলৈ আহিছো আৰু ট্ৰেইনত আহিবলগীয়া হ'ল যে সেইটো কাৰণে ৰাতিপুৱাতে ওলাই আহিলো তহঁতক ক'বলৈ তহঁতি শুই আছিলি সেইকাৰণে কোৱা নাছিলো বাৰু এতিয়া থচোন তোক মই পিছত ফোন কৰি চব কথা কৈ আছো বাৰু এতিয়া মোৰ যে বহুত ডাঙৰ টেনশ্যন এটা আছো সেইকাৰণে পিছত ফোন কৰি আছো তোক থ হা বাই